হাই এভৰিৱান, কি খবৰ? আজি ৰেচিপি ভিডিঅ' নহয় দেই, আজি এফালে আহি আছোঁ। সদায়নো ৰেচিপি ভিডিঅ' কিমান দি থাকিম। আজি ক'ত যাওঁ কি কথা ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় গম পাব। দেন ভিডিঅ'টো চাই যাওঁ আহক স্কিপ নকৰাকৈ। এইফালে চাওকচোন, নিশ্চয় আপোনালোকেও মন কৰিছে মই যিমান দূৰ আহি আছোঁ ফিছাৰী দেখিছে আৰু সকলো ঘৰতে ইয়াত এটা এটা ফিছাৰী দেখা পাবই আৰু মুখ্য জীৱিকা বুলিয়ে ক'ব পাৰি ফিছাৰী। আৰু এওঁলোকে মাছ হেৰি কৰে, পোনা আনিব পাৰে আপোনালোকে। আৰু এইফালে আমি পাই গ'লোঁ, আমি নিব লাগিছিলোঁ পিচ মাছ। আৰু এইফালে চাওকচোন, ফিছাৰীটো অলৰেডি মানে কি বাৰিষা পানী হয় যে সেইবাবে সিঁচি দিলে, ডাঙৰ ডাঙৰ মাছ ওলাইছিলে ইয়াত দেই। আৰু এইফালে আমি মাছ ধৰিম, এতিয়া ভিডিঅ' চাই যাওঁ আহক। সেইফালে চাওকচোন, বহুত ডাঙৰ ফিছাৰী হয়, এইফালৰ পৰা সিফালে দেখিয়ে নাপায়। এইফালে মাছ ধৰি আছে আমি নিবলৈ, আৰু মাছবোৰ বহুত জেগাত ইয়াৰ পৰাই ডিষ্ট্ৰিবিউট হয়। মেইন মাছৰ ঘাটিটো ইয়াতে আছে। বৰ্তমান আছোঁ আমি বৰচালাত, আৰু যিহেতু মাছবোৰ ইয়াৰ পৰাই যায়, বেলেগৰ পৰা লয় যদি আপোনালোকে বহুত দামত ল'ব লগা হয়। এইফালে চাওকচোন, এখেতলোকে খেতিও কৰি আছে, ফিছাৰীতে কৰিছে দেই এইটো। আৰু এইফালে মাছ ধৰি আছে। মাছবোৰ সৰু বুলি ভাবিছিলোঁ কিন্তু চাইজটো ডাঙৰ হয়। কুহি, মিৰিকা এইবোৰ মাছ আপুনি 150 আৰু 200 এনেকুৱা ভিতৰতে পাই যাব। যদি লওঁ আনৰ পৰা তেতিয়াহ'লে আপোনালোকে 500 দিব লাগিব কেজিত। আৰু বিশেষকৈ আৰি মাছ লৈছোঁ আমি, বেলেগ এটা জেগাৰ পৰা আৰি মাছটো উঠাইছোঁ। আৰু আৰি মাছ বেলেগৰ পৰা যদি লওঁ পাৰ পিচ 50 ৰুপিজ, 100 ৰুপিজ এনেকৈ দিব লাগিব। ইয়াত পাৰ পিচ আমি 10 ৰুপিজকৈ পাই গৈছোঁ। আপোনালোকেও আহক, যদি ফিছাৰীত মাছ জীয়াবলৈ আছে, অলপ দূৰ হয় খালি, যদি সৰহকৈ মাছ নিবলৈ আছে লৈ যাব পাৰিব। এইফালে চাওকচোন, মাছবোৰ ডাঙৰ হৈছে, এইবোৰ বাচি আছে আমি নিবলৈ লোৱাবোৰ। আৰু দেন ভিডিঅ'টো চাই কেনে মজা পাইছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আৰু আমি মাছ নিব লগাখিনি আমি ল'লোঁ, আৰু বেলেগ এঠাইৰ পৰা আমি আৰি মাছখিনি ল'ম। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব। আৰু যদি কিবা জানিব লগা আছে তেতিয়াহ'লে মোক DM কৰিব, গম পাই যাব তথ্যসমূহ। আৰু দেন এনেকুৱা ভিডিঅ'সমূহ পাই থাকিব হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, বাই।